हेलो गाइज वेलकम टू माई यूट्यूब चैनल वासिम ब्लग्स। आज आपलोके आमाक नतुन भिडिओ एटात लग पाब। सो आज आमी गई आसो एटा नतुन जगह जगह बहुत फेमस जगह है, बहुत धुनिया लगे। सो आमी गई आसो आमार लगत आपलोको भिडिओ लास्टলৈকে চাব কেনেকুৱা जगह তাত গ'লে আপোনালোকে ভিউটো দেখা পাব কিমান ধুনিয়া ভিউ হয়, জেগাটো বহুত ভাল লাগে। সো চাই থাকক আমাৰ ব্লগটো। সো গাইজ আকৌ আহি গ'লো আপোনালোকৰ আগত, আকৌ আজি নতুন জেগা এটাত যাম। মানে ক'ব গ'লে এইটো নগৰ এটা বিশেষ জেগা হয়, নগৰ কাৰণে গৌৰৱ এটা জেগা। লগ পাব আৰু দেখা পাব জেগাটো কোনটো জেগাত যাওঁ, চাই থাকিব। तो गाइस आमी उरियागाँव बाईपास आহি पाলোঁ। तो बाईपास आपलोके देखा पाब ইয়াতে। तो आमी मेन जगहटोले पामहि, अकमान आछे। तो आपलोके चाই থাকক। तो गाइस आमी बाईपास आহি এতিয়া অলপ টাইম ৰখিলোঁ, এতিয়া ইয়াৰ পৰা যাম আৰু বেছি টাইম নাই পামহি আৰু। তো চাই থাকক। गाइस एक्चुअली आमी फार्स्ट टाइम गई आसो। सो इतना आহি आमी साइनबोर्ड এটা পালোঁ, কোনফালে যাব লাগে। सो চাই থাকক আপোনালোকে। सो गाइस আপোনালোকেতো অলপ চলপ চাগে আইডিয়া লগালে আমি কোনপিনে গৈ আছোঁ। একচুৱেলি আমি মহামৃত্যুঞ্জয় মন্দিৰৰ পিনে গৈ আছোঁ। এতিয়া দুয়োজনে ফাৰ্ষ্ট টাইমে গৈ আছোঁ আমি। চ' ৰাস্তাটো ইমান ভালকৈ নাজানো, এতিয়া আহি পেলাই হেৰি পালোঁ, মহামৃত্যুঞ্জয় মন্দিৰৰ ৰাস্তা এটা সোমাই আছে, সেইপিনেদি যাব লাগিব এতিয়া। চ' চাই থাকক। সো গাইজ ফাইনেলি আমি জেগাটো আহি পালোঁ। এয়াই হ'ল আমাৰ নগৰ মহামৃত্যুঞ্জয় মন্দিৰ। আজি অৱশ্যে ইয়াত মানুহ বহুতো আহিছে। গাইজ আমি প্ৰথমবাৰ আহিছোঁ এইটো জেগাত। চ' জেগাটো বহুত ভাল লাগিছে, আমি যিমান ভাবিছোঁ তাতকৈ বেছি ভাল লাগিছে। আপোনালোকেও ইয়াত আহিব, এই জেগাটো চাব আহি। বহুত ফেমাছ জেগা হয় আৰু এতিয়া আমি ভিডিঅ' কেইটামান বনাম। চ' আপোনালোকে চাই থাকক ব্লগটো লাষ্টলৈকে চাব। চ' গাইজ এইটোৱে হয় ৱৰ্ল্ড লাৰ্জেষ্ট শিৱলিংগ, যোনটো আমাৰ নগাঁও জিলাতে অৱস্থিত। আৰু এই লিংগটোৰ উচ্চতা হয় 126 ফুট। কিমান ধুনীয়া হয় চাওকচোন। सो गाइज চাওক ইয়াৰ ভিউ কেইটা ইমান ধুনীয়া লাগিছে, আপোনালোকে চাওক বহুত ধুনীয়া লাগিছে ইয়াৰ ভিউ কেইটা ন। আমি আহি পুৰা এনজয় কৰিছোঁ, বহুত ভাল লাগিছে, যিমান ভাবিছোঁ তাতকৈ বেছি ভাল লাগিছে। বহুত ধুনীয়া হয় ন ন। ফটো চটো ক্লিক কৰিবানে নাই এতিয়া? অঁ ভিডিঅ' বনাম আৰু ক্লিক কৰিম, ফটো ক্লিক কৰিম। আপোনালোকে ইনষ্টাগ্ৰামত পাব, আমাক ইনষ্টাগ্ৰামত ফ'ল' কৰিব, ফৰিদ খান 898 আৰু আইডিটো কৈ দিয়া। আৰু তোমাৰটো কৈ দিয়া। ৰিফুল ইষ্টম কি 6। চ' আপোনালোকে চাওক ভিউ কেইটা চাই থাকক, বহুত ধুনীয়া ভিউ হয়। ৱাও। চ'
চ' গাইজ এইগৰাকীয়ে হৈছে ভৃগুগিৰি মহাৰাজ। এই মন্দিৰটো প্ৰতিষ্ঠাৰ ক্ষেত্ৰত তেখেতৰ যথেষ্ট অৰিহণা আছে।